নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো নতুন এটা ভিডিঅ'ৰ সৈতে। বন্ধুসকল, এটাৰ পিছত আন এটা জনপ্ৰিয় গীতত অভিনয়ে দৰ্শকক মনমুগ্ধ কৰি অহা বৰখাৰণী বিষয়াৰ নতুন আন এটা গীতৰ শ্বুটিং চলি আছে বুলি আমি জানিবলৈ পাইছোঁ। ইয়াৰ লগতে যোৱা সপ্তাহত মুকলি কৰি দিয়া লখিমী গীতটিৰ ৰাইজৰ বিপুল সঁহাৰি পাই সকলোলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছে। সংগীত জীৱনত খুব প্ৰয়োজন, বাকী একো নাথাকিলেও সংগীত থাকিব লাগিব, সংগী নাথাকিলেও সংগীত থাকিব লাগিব। সেয়া মোৰ অনুভূতি। আৰু লখিমী গীতটো সাংঘাতিক জনপ্ৰিয় হৈছে। ভিডিঅ'টো এতিয়ালৈকে 500K above 500K ভিউজ হৈছে, তাৰ বাবেও আপোনালোকক ধন্যবাদ। হয় বন্ধুসকল, যদি আপোনালোকে এতিয়ালৈকে এই ভিডিঅ'টো চোৱা নাই তেনেহ'লে ইউটিউবত চাৰ্চ কৰি পিনি চাই ল'ব। তো আৰু আগবঢ়াৰ আগতে কৈ দিওঁ যে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব, আৰু যদি এনেধৰণৰ বা বাতৰিসমূহ সকলোতকৈ আগত পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো বজাবলৈ একেবাৰে নাপাহৰিব। বন্ধুসকল, উদীয়মান কণ্ঠশিল্পী প্ৰাণজিৎ শইকীয়া আৰু উদয় শংকৰ দ্বাৰা পৰিচালিত এটা গীত আপোনালোকৰ মাজলৈ অতি সোনকালে আহিব বুলি আমি জানিবলৈ পাইছোঁ। গীতটোৰ এটা সৰু ৰেকৰ্ডিং আমাৰ লগত আছে, আপোনালোকলৈ আগবঢ়ালোঁ। বাৰে বাৰে ভাল পোৱা চকুতে চকু ধোৱা অভিমান সামৰি তুমি মাথোৰ হোৱা। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ। বাই।